টাইগাৰে বৰ্মালৈ যিটো মুকুট দি পঠাইছিলে সেই মুকুটটোত এটা চিচি কেমেৰাও লগাই পঠাইছিলে। গতিকে বৰ্মা আৰু অৰ্জুনৰ মাজত যিখিনি কথা হৈছিলে সেই সকলোখিনি কথা জেইলৰে মানে টাইগাৰে ঘৰত বহিয়ে দেখা পাইছিল আৰু শুনা। আৰু এই মুকুটটোত যে এটা চিচি কেমেৰা লগোৱা আছিল এই কথা বৰ্মায়ো জনা নাছিল আৰু অৰ্জুনেও জনা নাছিলে। তাৰ পিছত যেতিয়া অৰ্জুন বৰ্মাৰ ওচৰৰ পৰা নিজৰ দেউতাকৰ ওচৰলৈ আহিছিলে তেতিয়া টাইগাৰে অৰ্জুনক লগ কৰিবৰ কাৰণে এটুকুৰা বেলেগ জেগালৈ মাতিছিলে। আৰু সেই ঠাইখিনিত যেতিয়া অৰ্জুন উপস্থিত হৈছিল তেতিয়া অৰ্জুনে নিজৰ দেউতাকক সুধিছিল যে তাক কিহৰ কাৰণে ঘৰলৈ নামাতি বেলেগ এঠাইলৈ মাতিলে। আৰু তেতিয়া জেইলৰে অতি চালাকিৰে অৰ্জুনৰ কথাৰ উত্তৰ এইদৰে দিছিল যে যদিহে অৰ্জুনক ঘৰলৈ মতা হয় বৰ্মাৰ মানুহে অৰ্জুনৰ পিছা কৰি আহে তেনেহলে অৰ্জুন আৰু টাইগাৰৰ পৰিয়ালটোৰ বিপদ হ'ব পাৰে। সেইকাৰণে অৰ্জুনক বেলেগ এঠাইলৈ মাতিছে টাইগাৰে যাতে বৰ্মাৰ মানুহে সিহঁতৰ পৰিয়ালটোক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। আৰু এই কথা শুনি অৰ্জুনো মান্তি হৈছিলে আৰু নিজৰ দেউতাকক সাৱটি ধৰি সি দেউতাকে তাৰ কাৰণে যিখিনি কৰিলে তাৰ বাবে ধন্যবাদ জনাইছিল। আৰু তেতিয়া জেইলৰ মানে টাইগাৰে অৰ্জুনক সুধিছিল যে অৰ্জুনে বাৰু টাইগাৰক কিবা ক'ব লগা আছে নেকি। তেতিয়া সি নিজৰ দেউতাকক কৈছিল যে সি যি জানে বৰ্মাৰ বিষয়ে সেইখিনি সি ইতিমধ্যে দেউতাকক জনালেই, তাৰ ক'ব লগা একো নাই। আৰু এই বুলি কৈ সি তাৰ নিজৰ ৰুমত গুচি গৈছিল। তাৰ পিছদিনাখন যেতিয়া অৰ্জুন পুনৰ নিজৰ ডিউটিত যাব ওলাইছিলে তেতিয়া টাইগাৰে তাক পুনৰ সুধিছিলে যে সি দেউতাকক কিবা ক'ব নেকি। কিন্তু তেতিয়াও সি কৈছিল যে তাৰ ক'ব লগা একো নাই, সি বৰ্মাক ধৰিবলৈ যাব। এইদৰে দেউতাকক মিছা ফাঁকি দিছিলে। আৰু সি যেতিয়া যাব ওলাইছিলে তেতিয়া তাক জেইলৰে এটা পিষ্টল দিছিলে আৰু সেই পিষ্টলটো অৰ্জুনৰ লগত ৰাখিব কৈছিলে। আৰু অৰ্জুন দেউতাকৰ ওচৰৰ পৰা বিদায় লৈ গুচি গৈছিল। আৰু যেতিয়া অৰ্জুন ৰাস্তাত গৈ আছিল তেতিয়া সি বৰ্মাক ফোন কৰিছিলে আৰু তেতিয়া বৰ্মাই অৰ্জুনক বৰ্মাক লগ কৰিবৰ কাৰণে কৈছিলে। আৰু তাৰ পিছত আমি দেখা পাওঁ অৰ্জুনে বৰ্মাক লগ কৰিবৰ কাৰণে বৰ্মাৰ আড্ডাত যায়। যেতিয়া অৰ্জুন গৈ বৰ্মাৰ আড্ডাত উপস্থিত হয় তেতিয়া বৰ্মাৰ পৰা অৰ্জুনে এই কথা গম পায় যে বৰ্মালৈ জেইলৰে যিটো মুকুট দি পঠাইছিলে সেই মুকুটটো সম্পূৰ্ণৰূপে নকলি আছিল আৰু তাত এটা চিচি কেমেৰা লগাই দি পঠাইছিল। গতিকে বৰ্মা আৰু অৰ্জুনৰ মাজত যিখিনি কথা বতৰা হৈছিলে সেই সকলোখিনি কথা জেইলৰ মানে টাইগাৰ মানে অৰ্জুনৰ দেউতাকে সকলোখিনি গম পালে। আৰু এই কথা শুনি অৰ্জুনে বহুত ভয় খাইছিলে আৰু আচৰিতো হৈছিলে। এই সময়খিনিতে টাইগাৰ মানে আমাৰ জেইলৰ চাহাব আহি বৰ্মাৰ আড্ডাত উপস্থিত হয় আৰু এফালৰ পৰা বৰ্মাৰ সকলো মানুহক মাৰি শেষ কৰি দিয়ে। আৰু শেষত যেতিয়া বৰ্মাক মাৰিবলৈ ধৰে তেতিয়া মাৰিবলৈ ধৰোতে বৰ্মাই নিজৰ ফোনত এটা ভিডিঅ' দেখায় টাইগাৰক। আৰু সেই ভিডিঅ'টোত আমি দেখা পাওঁ যে বৰ্মাই নিজৰ মানুহ লগাই টাইগাৰৰ গোটেই পৰিয়ালটোক নিজৰ বন্দীত ৰাখিছিলে আৰু পৰিয়ালটোক মাৰিবলৈ আদেশ দিছিলে। আৰু যেতিয়া বৰ্মাৰ মানুহে টাইগাৰৰ পৰিয়ালটোক মাৰিবলৈ ধৰে সেই সময়তে টাইগাৰৰ বন্ধু নৰসিম্হা সেই ঠাইত আহি উপস্থিত হয় আৰু টাইগাৰৰ পৰিয়ালটোক বৰ্মাৰ মানুহৰ পৰা ৰক্ষা কৰে। আৰু আনপিনে এই সকলোখিনি দেখি বৰ্মাই বহুত ভয় খাইছিলে আৰু বৰ্মাই নানা ধৰণে জেইলৰক ভয় খুৱাবলৈ চেষ্টা কৰিছিলে। আৰু শেষত জেইলৰে মানে আমাৰ টাইগাৰে বৰ্মাক মাৰি ওলোমাই এচিডত সুমুৱাই থয়। আৰু এইদৰে আমাৰ বৰ্মা মানে খলনায়কৰ মৃত্যু হয়। আৰু জেইলৰে যেতিয়া নিজৰ পুত্ৰক সোধে যে অৰ্জুনে কিয় এনেকুৱা কৰিলে তেতিয়া অৰ্জুনে কয় যে তাৰ কাৰণে পইচাই সকলো। গতিকে সি যি কৰিছে সকলোখিনি পইচাৰ কাৰণে কৰিছে যাতে সিহঁতে এটা ভাল জীৱন কটাব পাৰে। আৰু সি দেউতাকৰ ওচৰত এই সকলোখিনিৰ বাবে ক্ষমা খোজে। আৰু যেতিয়া অৰ্জুনে টাইগাৰৰ ওচৰত ক্ষমা খোজে তেতিয়া টাইগাৰে কয় যে অৰ্জুনক টাইগাৰে ক্ষমা কৰি দিব, কিন্তু ইয়াৰ বাবে অৰ্জুনে নিজৰ সকলো দুখ পুলিচৰ আগত স্বীকাৰ কৰিব লাগিব। আৰু এই কথা শুনি অৰ্জুনে এই সকলোখিনি কথা পুলিচৰ আগত স্বীকাৰ কৰিবলৈ অমান্তি হয় আৰু দেউতাকে যিটো পিষ্টল তাৰ হাতত তুলি দিছিল সেই পিষ্টলেৰে দেউতাকক গুলীয়াই মাৰিবলৈ চেষ্টা কৰে। আৰু লগে লগে টাইগাৰৰ যিকেইজন শ্বুটাৰ আছিল সেই শ্বুটাৰ কেইজনে অৰ্জুনক গুলীয়াই হত্যা কৰে। আৰু ইয়াতেই আমাৰ চিনেমাখন শেষ হৈ যায়।